Hello friends, Assamese Kids Learning habole apnaloko swagatam janaisu. Ajir videotit moi biswa poribek dibokhor bikhoye ekhon horu rachona loi ahisu. Gotike videoti hekhole sabole napahoribo aru jodi bhal pai tente like aru share kori dibo. Logote jodi channel to subscribe kora nai tente channel to subscribe kori kakhot thoka bell to sui all kori dibo. Ahak tente ajir videoti arambho koru. Biswa poribek dibok proti bochore 5 June tarikhe palon kora hoy. বিশ্ব পৰিবেশ দিৱস পালনৰ মূল উদ্দেশ্য হ'ল জনসাধাৰণৰ মাজত পৰিবেশ সংৰক্ষণ আৰু পৰিবেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। বিশ্ব পৰিবেশ দিৱস পোন প্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত অনলি ওৱান আৰ্থ এই বিষয়বস্তু লৈ উদযাপন কৰা হৈছিল। বিশ্ব পৰিবেশ দিৱসত কিছুমান বিষয়বস্তু যেনে প্ৰদূষণ, বৃক্ষৰোপণ, জৈৱ বৈচিত্ৰ্য, গোলকীয় উষ্ণতা আদিৰ ওপৰত গুৰুত্ব দিয়া হয়। বিশ্ব পৰিবেশ দিৱস বিশ্বৰ 100তকৈ বেছি দেশত পালন কৰা হয়। বিশ্ব পৰিবেশ দিৱস প্ৰতি বছৰে এটা নতুন বিষয় অৰ্থাৎ নতুন থিম লৈ উদযাপন কৰা হয়। 2021 চনৰ বিশ্ব পৰিবেশ দিৱসৰ থিম হৈছে ইকোচিষ্টেম ৰিষ্টৰেশ্যন। বিশ্ব পৰিবেশ দিৱসৰ দিনা আমি প্ৰত্যেকেই একোজোপাকৈ হ'লেও গছ ৰুব লাগে। ডাঙৰ গছ ৰুবলৈ ঠাই নাথাকিলে টাবত ফুল এজোপা হ'লেও ৰুব লাগে। প্ৰকৃতিয়ে আমাক নিস্বাৰ্থভাৱে বহুত দিছে। এতিয়া আমাৰ কৰ্তব্য হ'ল তাক সংৰক্ষণ কৰা। গতিকে আহক এইবাৰ বিশ্ব পৰিবেশ দিৱসত আমি সকলোৱে সংকল্প লওঁ যে বৃক্ষ ৰোপণ কৰিম, অনাহক গছ কটা বন্ধ কৰিম, প্ৰদূষণ ৰোধ কৰিম, প্লাষ্টিক ব্যৱহাৰ কমাম, পানী সংৰক্ষণ কৰিম। শেষত বিশ্ব পৰিবেশ দিৱসৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেন্তে আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আজিলৈ আহোঁ, ভিডিঅ'টি চোৱাৰ কাৰণে বহুত ধন্যবাদ।